আজি ভিডিঅ'টো ৰুমৰ পৰা আৰম্ভ কৰি দিছো। এইফালে দেখিছেনে আজি ৰ'দটো কেনেকৈ ওলাইছে। আজি যিহেতু 15 আগষ্ট হয়, আমি সেই কাৰণে কলেজলৈ বুলি নগলো আজি। আজি আমাৰ হোষ্টেলৰ ভাত ইফালে খাই ললো। তাৰ পাছত আমাৰ বাইদেউ দেখিলো আজি হেনো ফটো মাৰে, সেইকাৰণে সাজু হৈ লৈছে। এইফালে আমাৰ আজি শাৰী পিন্ধাই দিছে আইমনিয়ে। এইফালে আমাৰ বাইদেউ সাজু হৈ লৈছে। পিছে মেকআপ কৰিবলৈ আছেই দেই। শাৰীখন পিন্ধোতেই আমাৰ 1 ঘণ্টামান লাগি গৈছে, যিহেতু আমি শাৰী পিন্ধিবলৈ ভালকৈ নাজানো। তাৰ মাজতে এইফালে চকলেট এটাও খাই লৈছোঁ। এইফালে দেখিছেনে আমাৰ মডেলৰ ৰেডি হৈ গ'ল। এইফালে মই হাতত পানী বটল, মেকআপ বক্স লগতে বিচনী এখনো লৈ লৈছোঁ। এইফালে আমাৰ মডেল। আমি যিহেতু ফটোশ্বুট কৰিবৰ কাৰণে অলপ দূৰলৈ যাম। এইফালে ইংটিভি বাইদেউ আহি আছে, লগত আমাৰ আইমনি কেমেৰামেন হৈ আছে বৰ্তমান, যিহেতু তাই আজি আমাৰ মডেলৰ মেইন কেমেৰামেন হয়। যদি কাৰোবাক মেকআপ কৰিব লাগে মোক কণ্টেক্ট কৰিব পাৰে, যিহেতু আজি মডেলৰ মেকআপ আৰ্টিষ্ট ময়ে আছিলোঁ।